ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ৰাতিপুৱা মানে চাহ তাহ খাই পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু কিমান ভাল লাগিছে সঁচাকৈ মুকলি পৰিৱেশ চাওক আপোনালোকে একদম দূৰলৈকে সঁচা বহুত ভাল লাগিছে। আৰু আজি মোৰ দুলীয়াজানত মিছ কৰাৰ ছেকেণ্ড ডে'। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ৰাতিপুৱা চাই যাব আগলৈ। ফুলবোৰ ফুলি থকা দেখি সঁচাই বহুত ভাল লাগে চাই পেলাই। ফুল ভাল পোৱা মানুহ যিহেতুকে গতিকেতো ভাল লাগিব ভাবিলোঁ আপোনালোককো দেখাওঁ কিমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে সঁচাকৈ চাওক দেখি একেবাৰে ভাল লাগি গৈছে। ৰাতিপুৱা পৰিৱেশটো সঁচাই বহুত ধুনীয়া মানে ইয়াত মানে আৰু থাকিবলৈও বহুত ভাল ঠাণ্ডা পৰিৱেশ মই ভাল পাওঁ। শাৰী শাৰী নিম গছৰ দীঘল পদূলিটোৰে এপাক মাৰি দিছোঁ আপোনালোকক দেখাম। পদূলিটো ইমান ভাল লাগিছে সঁচাকৈ মানে বুজাব নোৱাৰিম আৰু বাৰীখন দেখাইছোঁ আজি। এয়া জিকা গছ, এয়া জিকা এটা লাগি আছে মানে খুৰাই সৰু সুৰাকৈ মানে কৰিছে আৰু পাচলি ঘৰতে খাবলৈ। চ' এজোপা জিকা গছ আৰু এজোপা এফালে কৰবী ফুল ভাল লাগিছে সঁচাকৈ। তাৰপিছত আপোনালোকক আজি বাৰীখন দেখাম ৰ'ব। আৰু এইফালে এয়া দাংবটি হৈছে এয়া আৰু এজোপা কুঁহিয়াৰ, এজোপা নহয় দুজোপা কুঁহিয়াৰ আছে। গোটেই হেৰিটোতে আছে নি ভেন্দি এইফালে এইবোৰ কুঁহিয়াৰ দুজোপা আছে। কাজি নেমু ইমান এটা মানে ধুনীয়া পৰিৱেশ আপোনালোকক মানে বুজাব নোৱাৰিম সঁচাকৈ। আৰু এই ঘৰটো অলপ আপোনালোকক দেখাই দিছোঁ আৰু চাৰিওফালৰ পৰিৱেশটো এনেই অকণমান দেখাই দিছোঁ। আৰু এইফালে এইটো আপুনি এইটো গোঁসাই ঘৰ আছে। এনেই অলপ চলপ দেখাই দিছোঁ আৰু ভাল লাগিছে পৰিৱেশটো। ৰাতিপুৱা গা চা ধুই আহি ব্ৰেকফাষ্ট কৰাৰ পিছতে ভিডিঅ'টো আকৌ মই আৰম্ভ কৰি দিছোঁ। এতিয়া আজৰি হৈ আহিছোঁ আৰু এইমাত্ৰ। আৰু এতিয়া ফুৰিবলৈ যাওঁ, আমি বা ঘৰলৈ যাওঁ, মাজনী বা ঘৰলৈ। চ' এয়া ওলাইছোঁ যাবলৈ। এতিয়া বেলি 3:30 বাজিছে। যাওঁ আৰু আপোনালোকক দেখাই যাম চাই জেগালৈ। আপোনালোকক বাহঁতৰ ঘৰটো দেখাম মানে নতুন ঘৰটো। আৰু মই মানে 4 বছৰৰ পিছত আহিছোঁ আৰু চুমুক এবাৰ উলিয়াই দিছোঁ একো নাই। এনেকৈ বেয়া দেখা নাই। চোৱা তুমি চোৱা লাজ কৰিছে, গাড়ী চলাইছে। নহয় দেখুৱাই যাওক। এতিয়া বাহঁতৰ মানে ঘৰটো নতুন ঘৰটো আপোনালোকক দেখাই দিছোঁ। এইফালে এয়া বহিবলৈ হেৰি আছে, ড্ৰয়িং ৰুম। মাজনী বা
মাজনী বাই আমালৈ কিবা বনাইছিলে কি বনাইছে এইটো কেক বনাইছে এইটো কেক বনাইছে কেকটো ভাল আছে দেই হাই কৈ দিয়ক এয়া বা হয় আৰু এইফালে এইবোৰ লাডু চাডু চাহ একো নাই গৰমত আৰু এনেকৈ মোৰ চেহেৰাটো একদম কিবা হৈ আছে দেখাইছোঁ এইফালে চুমু লাজ কৰিছে দিবলৈ আহিলে মানে ব্লগত ওলাব বাই এনে দেখাই বাহঁতৰ পৰা আহি পেলাই ফেন লগাই অলপ বহি দিছোঁ চ' ভিডিঅ'টো ইমানেই আছিলে আকৌ লগ পাম নেক্সট ব্লগত আজিলৈ বাই বাই